खुलुमबाय बडलेण्ड खौरांनि गासै नायगिरि नोंथांमोनखौ आंनि गोसो गोरबोनिफ्राय अननाय सिबिनाय आरो खुलुमनाय बावहरनायजों लोगोसे जोंनि बाक्सा बर्मानिफ्राय फोसावजानाय बडलेण्ड खौरांआव आं नोंथांखौ बरायबाय। दिनैनि रादाबखौ फरायदों आं दिनेश बर'आ। दिनैनि गाहाय रादाबफोरा जाबाय पाटगाव आन्चलिक बर' फरायसा आफादनि बानजायनायाव थामथि बिटिआर गोरोबथानि सागान होगिरि बिथांमोनखौ बरायदों। बिटिसिनि शिव हाग्रामा महिलारिनि अनजालि बिसि मुस्रिमा सेवलि महिलारिखौ उल्टापानिनि सरलापारा हाग्रायाव अन्थाइ खुबैनानै गाग्लोबदों। पाटगाव आन्चलिक बर' फरायसा आफादनि बानजायनायाव थामथि बिटिआरनि गोरोबथा सागान होगिरि बिथांमोनखौ बरायदों। बे बरायनाय हाबाफारियाव सागान होगिरि NDFBSनि आफादगिरि बि सावरायगोरा बि फेरेंगा लरेन्स इस्लारि इउजि ब्रह्म बिथांमोना बाहागो लाफैयो। थामथि बर' गोरोबथा बिटिआरनि मावफुंनो गोनां खामानिफोरखौ थाबैनो मावफुंनो थाखाय आसाम आरो भारत सरकारखौ नारसिनगोन बे खोथाखौ बुंदों लरेन्स इस्लारि बिथाङा। राष्ट्रपतिये कोৱাৰ पिছত प्रधानमन्त्रीये कोৱাৰ पिছত भारतर गृहमन्त्री डाঙरीया कोৱাৰ पिছত অসমৰ চিফ মিনিষ্টাৰ আৰু ফাইনেন্স মিনিষ্টাৰে কোৱাৰ পিছত তেওঁলোকে প্ৰতিশ্ৰুতি দিয়াৰ পিছত আমি আশা কৰিছোঁ কাৰণ এই চৰকাৰটো এটা বলিষ্ঠ এটা চৰকাৰ গতিকে অসম বিধানসভাটো যিবিলাক ষ্টেটৰ কৰিবলগীয়া তেওঁলোকে অহা যি মানে সেশন সেই সেশনত তেওঁলোকে পাছ কৰিব বুলি আমাক কথা দিছে আৰু আপোনালোকে চাই থাকক সঁচাসঁচিকৈ এই সেশনত আমাৰ যি অসমৰ যি কৰণীয় এই গোটেই কৰণীয়বিলাক এই সেশনত পাছ হ'ব। ओरैहाय बे बरायनाय हाबाफारियाव NDFBSनि आफादगिरि बि सावरायगोरा बिथाङा नुजाथियो। बे बुब्लियावनो CBI आदालतआ रन्जन दैमारिखौ जोबथेसालियाव लांफिननाया जोबोद दुखुनांथाव होनना बि सावरायगोरा बिथाङा बुंथियो। 24 तारिखত আমাৰ ইউনিটি গ্ৰান্ড কিবা মিটিং আছিলে। এতিয়া আমি ভাগ্য আমাৰ যেনেকি নেশ্যনেল ডেম'ক্ৰেটিক বড়োলেণ্ডৰ ফাউণ্ডাৰ তাক মানে জেলত আকৌ লৈ গ'ল তাৰপিছতো এজন নাথাকিলে এইটো আৰু মানে ইনকমপ্লিট পাব নহ'ব একচুৱেলি ক'ব গ'লে আমি যেনেকৈ হোম মিনিষ্ট্ৰীক প্ৰপ'জ কৰিছিলে চবেই মানে জেনেৰেল এমনেষ্টিটো পাব লাগিছিল এইটো মই ভাবোঁ নেক্সট হোম মিনিষ্ট্ৰীয়ে কিবা ইনিচিয়েটিভটো ল'ব মই ভাবোঁ। মানে আপোনালোকৰ সন্তোষজনক হোৱা নাই বুলি অনুমান কৰে আজিৰ দিনত যিহেতু আজি হয় এইটো ক'ব গ'লে ইফ উই টেল ষ্টেট so we are what to say we are dissatisfied but we are hoping the best that Indian government they will do some favor for us ইতিমধ্যে বিটিচিৰ হাগ্ৰামৰি ডাঙৰীয়া কৈছে বিটিআৰ চুক্তিখন একো নাই আগৰ যিটো বিটিচি এইবাৰৰ বিটিআৰত বিটিচি তেনে কি কয় আপুনি? একো নাই বুলিতো নাই যেনেকৈ আমি একজন চিগনেটৰিজ হাগ্ৰামাও নিজে চিগনেটৰি আছে আপুনিও কি আছে মিডিয়াত কেনেকুৱা প্ৰচাৰ কৰি আছে। बिटिसिनि शिव हाग्रामा महिलारिनि अनजालि बिसि मुस्रिमा सेवलि महिलारिखौ उल्टापानिनि सरलापारा हाग्रायाव अन्थाइ खुबैनानै गाग्लोबदों।
अन्थाइ खुबैनानै गाग्लोबनाय जाथायखौ सोर दुथाङा खालामदों बेनि जेबो फिननाय मोननाय जाथ'वाखै। दिनै शिवरात्रि पुजानि थागथियारि खालामनो थांदोंमोन बिथां शिउरि महिलारिया। আমার শিষ্য হিচাপে সিদিনাখন মই মন্দিৰটো ময়ে বনাইছোঁ, সেইকাৰণে ৰাইজে বিচৰাৰ কাৰণে মই আজি গৈছিলোঁ তাৰ যা যোগাৰ চাবৰ কাৰণে যে কি হৈ আছে, কালিৰ কাৰণে প্ৰগ্ৰেমৰ কাৰণে কি বনাব লাগে। তাৰপিছত মই গ'লোঁ, গৈ পেলাই খবৰ ল'লোঁ কি প্ৰগ্ৰেম কৰিব লাগে, মই সব চাই পেলাই তাৰপিছত আমি ওলালোঁ। ওচৰৰ পৰা কিছুমান মানুহ আহিলে, আমাৰে মানুহ হয়, তাৰপিছত ইহঁতে ক'লে বাইদেউ আহাও নহয়, আমাৰ ঘৰতে অলপ সোমাই যাওঁ। তাৰপিছত মই গ'লোঁ, তাতে সোমাই পেলাই আমি যেতিয়া ৰিটাৰ্ণ কৰোঁ তেতিয়া উল্টা পানী পাওঁতে আমি 6টা বাজিছিল। 6টা বাজি পেলাই আমি মন্দিৰটো ক্ৰছ কৰিলোঁ। মন্দিৰ ক্ৰছ কৰাৰ পিছত হাৰ্ডলি 10 মিনিটছ গৈছোঁ। তাৰপিছতে আমাক মানে কোনোবাই পাথৰ মাৰিলে। কিমান সময় দেখিছিল প্ৰথম এনভাইৰনমেণ্টটো আমিতো স্পীডত মানে গৈ আছোঁ, গাড়ীটোতো চলি আছে, তেতিয়া মানে জোৰছে ধাম কৰি পাথৰ মাৰিল গ্লাছত। তাৰপিছত আমি চক খাই গ'লোঁ। তাৰপিছত দেখিলোঁ পাথৰবিলাক এনেকৈ উৰি উৰি গৈ আছে। আৰু ৰাতিটো ৰাখি মানে ৰখি পেলাই চোৱাৰ কোনো মিনিঙে নাই, কাৰণ মোৰ পুলিচ গাড়ীটো আছে এস্কৰ্টটো, কাৰণ ৰাস্তাটো বেয়া কাৰণে ধূলি উৰি যায়, দেখা নাপায় আগৰটো। আপুনি কি সন্দেহ কৰিছে এনে আপোনাৰ আইডিয়া কি হ'ব পাৰে? মই এইটোকে সন্দেহ কৰিছোঁ, সিদিনাখনৰ পৰা ইহঁতে হেৰি ছ'চিয়েল মিডিয়াত বেয়া হেৰি কৰিছিলে, ছাৰকো যেনিবা গুলি মাৰিম এটা ল'ৰাই কৈছিলে। তাৰপিছত মোৰ ভণ্টিৰ ইমান বেয়া ফটো মানে হেৰি কৰি পেলাই ইহঁতে মেকিং কৰি পেলাই দিছিলে। ইহঁতেই কৰিছে, এছই কৰিছে, আৰু কোনে কৰিব? কিয়নো মই কিহৰ কাৰণে ডাউট কৰিছোঁ, মই তাতে মন্দিৰ বনাওঁতে ৰাতি 3টা বজাতো মই আহিছোঁ উইদাউট এস্কৰ্ট। কেতিয়াবা মই এজনী ছোৱালী লৈ যাওঁ, কেতিয়াবা এটা ল'ৰা লৈ যাওঁ, ড্ৰাইভাৰ থাকে, মই ল'ৰা ছোৱালী দুটাকো লৈ যাওঁ কেতিয়াবা। কেতিয়াওতো এনেকুৱা হোৱা নাই। ল'ৰা এটাতো আছিলে, তাৰপিছত যেতিয়া পাথৰ মাৰিলে মই ভাবিলোঁ গাত লাগিব বুলি ল'ৰাটোক এনেকৈ তলত দাবাই ৰাখিছোঁ। তেতিয়া চিঞৰ বাখৰ কৰি ল'ৰাটো ভয় খাই গ'ল, চক খাই গ'ল কি হ'ল বুলি। ইয়াৰ ৰাজনৈতিক উদ্দেশ্য আছে নেকি? থাকিব পাৰে, কাৰণ ছ'চিয়েল মিডিয়াত ইমান বেয়া লিখিব পাৰে, ইহঁতে নাথাকিব নেকি ফ্ৰাষ্ট্ৰেটেড মানুহ কিছুমান। Bureau Report, Bodoland Khourang. Bodoland Khourangनि गासै नायगिरि नोंथांमोनखौ फिन आंनि गोसो गोरबोजों साबायखर बावनानै दिनैनि रादाबखौ एसेयावनो फोजोबबाय। गोजोन्थों।